হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল লাইফ ইজ বিউটিফুল জীৱন বৰ অনুপমলৈ। আজি এটা ভিডিঅ' ব্লগ লৈ আহিছোঁ। আজি আমি কাতি বিহু বুলি আমি আমাৰ শিৱসাগৰ ঘৰলৈ আহিছিলোঁ মা দেউতাৰ ওচৰলৈ। গতিকে আজি কাতি বিহুৰ এই দিনটোৰ লগত ৰজতা খুৱাই আৰু আগে বহুত আমনি কৰি আছিলে ক'ৰবাত ফুৰিব যাওঁ। তো তাক আজি মই আমাৰ ডিমৰ দাঁতি কাষৰীয়া কেইখনমান ঐতিহাসিক ঠাই ফুৰাবলৈ লৈ যাম। এয়া মোৰ লগত আছে এইটো ৰাগ ছাৰ, এয়া ৰাগ নাই আমি ৰাগে আমাক আজি ক'ব যে আমি আজি কি চালোঁ, কি চাম, গোটেইবিলাক ৰাগে আপোনালোকক জনাম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি পানীদিহিং বাৰ্ড চেংচুৰীলৈ যোৱা যিটো আমাৰ ৰাস্তা, আমি এতিয়া বৰ্তমান আমাৰ হাইৱেৰ পৰা ৰগোৱা হৈ আমি পানীদিহিং বাৰ্ড চেংচুৰীলৈ যাম। ইয়াৰ পৰা আপোনালোকে দেখিছে বৰ্ডখনত 9 কিলোমিটাৰ আছে পানীদিহিং পক্ষী অভয়াৰণ্যলৈ। এইফালে ৰাস্তাত আমি যাম। এয়া হৈছে আমাৰ চৰগোৱালৈ যোৱা যিটো ৰাস্তা, সেইটো ৰাস্তাইদি আমি চৰগোৱা হৈ পানীদিহিং পক্ষী অভয়াৰণ্যলৈ যাম। এখন এখন স্বাগতম তোৰণ বনাইছিল। এইখন আমাৰ ৰাজমাও বাগিচা, চাহ বাগিচা, ৰাজমাহ বাগিচা, ৰাজমাহ বাগিচা বুলি আগতে আচলতে ৰাজমাও আছিলে, কিন্তু পাছত মানুহৰ মুখে মুখে নামটো ভুল হৈ ই ৰাজমাই হ'ল, এই ৰাজমাহৰ পৰা। এইটো আমাৰ চৰগোৱালৈ যোৱা ৰাস্তা। ৰাগে গান এটা গোৱা না, লুইতৰে পানী জাবিয়ে বৈ এইটো গোৱা। গোৱা পাহাৰে ভয়ামে ফুৰিবি ক'ত, পাহাৰে ভয়ামে ফুৰিবি ক'ত, লুইতৰে পানী যাবি বৈ, লুইতৰে পানী যাবি বৈ, সন্ধিয়া লুইত স্বাগতম। জেগাটুকুৰাৰ নাম কি? চৰগোৱা। অ'কে, ইয়াত কি লিখা আছে? আহোমৰ দ্বিতীয় ৰাজধানী চৰগোৱাৰ বৰ মৈদাম, বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক স্থান, সংৰক্ষিত এলেকা, ডিমৰ ৰাজ্য চক্ৰ, শিৱসাগৰ জিলা প্ৰশাসন। এইটো হৈছে বৰ মৈদামটো। আমি এতিয়া বৰ মৈদামটো ওচৰৰ পৰা চাম। আহোমসকল যেতিয়া অসমলৈ আহিছিলে, আহি প্ৰথমটো ৰাজধানী তেওঁলোকে পাতিছিলে চৰাইদেউত। চৰাইদেউত তেওঁলোকে প্ৰথমটো ৰাজধানী পাতিছিল। তাৰপিছতে চৰাইদেউৰ পিছতে আহোমসকলে আহি এই চৰগোৱাতে তেওঁলোকে তেওঁলোকৰ দ্বিতীয়খন ৰাজধানী ইয়াত প্ৰতিষ্ঠা কৰিছিল। ইয়াত লিখা আছে আহোমৰ এই দ্বিতীয় ৰাজধানী চৰগোৱাত প্ৰথমতে স্বৰ্গদেউ টাও খামতি, তাৰপিছতে মাজতে কিছু বছৰ বিষয়াতন্ত্ৰ, আৰু পিছত স্বৰ্গদেউ চুডাংফা অৰ্থাৎ বামুণী কোঁৱৰে শাসন কৰিছিল। তাৰপিছতে স্বৰ্গদেউ চুজাংফা, স্বৰ্গদেউ চুফকফা আৰু স্বৰ্গদেউ চুচেনফা আৰু চুহেনফাই ইয়াত ৰাজত্ব কৰিছিল। গতিকে এই ঠাইটুকুৰা অত্যন্ত ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ। কিন্তু দুৰ্ভাগ্যৰ কথা যে এই ঠাইটুকুৰা যি ধৰণে আলোচনা হ'ব লাগে বা যি ধৰণে এক্সপ্ল'ৰ হ'ব লাগে সেইখন হোৱা নাই। এতিয়া এই মৈদামটো জহিক হৈ গৈছে। স্থানীয় মানুহে কেইবছৰমান আগত ইয়াত এটা নামঘৰ প্ৰতিষ্ঠা কৰিছিল, কিন্তু পুৰাতত্ব বিভাগৰ হস্তক্ষেপত তেওঁলোকে নামঘৰটো বাৰণ কৰিবলৈ বাধ্য হ'ল, কিন্তু ইয়াৰ সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা কৰা নাই। দুৰ্ভাগ্যৰ কথা। কিন্তু এই টুকুৰাতে আচলতে আগতে আহোমৰ দ্বিতীয়খন ৰাজধানী আছিলে। ব'লা আমি অকণ মৈদামৰ ওপৰত অলপমান উঠিম। ব'লা মই গৈ আছোঁ, গৈ থাকা। ইয়াৰ ওপৰত একো নাই। আগতে যেতিয়া আহোমৰ ৰজা মৰিছিলে নহয়, তেতিয়া ইয়াত এটা লিখা আছে।
তেতিয়া ইয়াতে মৈদাম দিছিলে মৈদাম মানে কি জানা মৈদাম মৈদাম এটা টাই শব্দ ইয়াৰ অৰ্থটো হৈছে দাম যেতিয়া এজন ৰজা ঢুকায় বা যেতিয়া ৰজাজন শুনা যেতিয়া ৰজাজন ঢুকায় ন ঢুকালে তেখেতৰ নামত এটা মানে এনেকুৱা এটা বনায় ওখকৈ সেইটোকে মৈদাম বুলি কয় গতিকে এইটো এটা মৈদাম উঠিবলৈ কিন্তু ইয়াত চিৰি ব্যৱস্থা কৰিছে যেন অকণমান সুবিধা হৈছে অ'কে হ'ব ইয়াৰ পৰা চাচোন তোমাৰ কেনেকুৱা লাগিছে ভিউটো ত' আমি কিমান ওপৰত আছোঁ ন ব'লা নামি যাম ইয়াৰ পৰা জঁপিয়ালে তুমি দুখ পাবা চলো অলপ পিছতে চাম এতিয়া পামেই সেইটো ৰাস্তাতে আছোঁ আমি মৈদাম চালোঁ এতিয়া মৈদামৰ পৰা এইটো যিটো ৰাস্তা গৈছে আপুনি দেখিছে এইটো ৰাস্তা আমি পানী পকিব অভয়াৰণ্যলৈ যাম আহক হাই আজ আমি ওকে বিভিন্ন পৰিভ্ৰমী চৰাই ইয়াৰ পৰা ইয়াত আহি থাকে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহে অষ্ট্ৰেলিয়াৰ পৰা তেনেকৈ হ'লেও চাব পাৰে মানে চৰাই আছে নি ক'ত আছে এয়া পানী পক্ষী অভয়াৰণ্য ইমান নিৰিবিলি ঠাণ্ডা ঠাই ইয়াতে গোটেই মাছৰ এটা সাংঘাতিক ব্যৱসায় আছে ইয়াৰ মানে দেখিছে মই চকুত দেখাওঁ আপোনালোকক ইয়াত ধৰি অনা মাছবোৰ ৰ'দৰ পোহৰত শুকোৱা হৈছে সেইফালে নাযাবা পৰিবা তুমি নোৱাৰিবা নহয় পৰি যাবা দে बच्चा के नहीं भी चल रहा मुझे तो लगे चलाओ और तो जाओ हाँ तो जाओ हम क्या रास्ता है ना कर ৰ'বা চৰাইবোৰ চাবলৈ হ'লে আচলতে সেই অকণ দূৰলৈ যাব লাগে আমি কিন্তু এতিয়া আমি যিহেতু নাযাওঁ দেখিছা এইফালে দেখিছা তুমি বেটা ইয়াত যে বগা বগাকৈ বহি হৈছে দেখিছা না বগা বগা দেখিছা সেইবোৰ চব বাহিৰৰ চৰাই সাধাৰণতে আহিন মাহতে ইয়ালৈ পৰিভ্ৰমী চৰাইবোৰ আহে কিন্তু এইবাৰ আমি গম পাইছোঁ যে পৰিভ্ৰমী চৰাইবোৰ অহা কিছু পলম হৈছে এতিয়ালৈকে সকলোবোৰ চৰাই আহি পোৱাহি নাই গতিকে পানীখিনি আৰু অলপ চাফা হোৱাৰ পাছতে হয়তো পৰিভ্ৰমী চৰাইবোৰ আহিব বুলি আমাৰ স্থানীয় লোকে জানিবলৈ দিছে ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই আহে পেলিকানৰ পৰা আৰম্ভ কৰি শৰালী হাঁহৰ পৰা বিভিন্ন ধৰণৰ চৰাই আহি এই বিলখনত ভিৰ কৰেহি ৰাগে বহুত নাৱত উঠিবলৈ জিদ কৰিছিলে গতিকে তাক নাৱত আমি ফটো উঠাবৰ কাৰণে অলপমান সময় উঠাই দিলোঁ উঠোৱাৰ পিছতে সি ক'লে যে মই পাহাৰ বগাম গতিকে বঠাৰীৰ পৰা তললৈ নমাৰ ডোখৰ সি পাহাৰ বগোৱাই আহিল চাওকচোন ৰাগে এতিয়া নাৱত উঠি সি হাইকিং কৰিছে পাহাৰ বগাইছে কিয় কৈ থাকা তুমি ইতিমধ্যে মই আপোনালোকক আৰম্ভণিতে কৈছিলোঁ যে পানীডিং এই পক্ষী অভয়াৰণ্যৰ লগত এটা মাছৰ সাংঘাতিক ব্যৱসায় আছে কেনেকৈ তেওঁলোকে মাছবোৰ ধৰি আনি শুকুৱাইছে আহকচোন চাওঁ এয়া হৈছে আহোমৰ দ্বিতীয় ৰাজধানী চৰগুৱাৰ বৰপুখুৰী ইতিমধ্যে আমি আপোনালোকক চৰগুৱাৰ মৈদাম দেখাইছিলোঁ এইটোৱে আমাৰ বৰপুখুৰীটো চৰগুৱাৰ উভতনিৰ বাটত আমি ৰাজমাও পুখুৰী ঐতিহাসিক ৰাজমাও পুখুৰী চাইছিলোঁ চাওঁচোন আহক কিমান সুন্দৰ এই ৰাজমাও পুখুৰীটো
আজিৰ এই ব্লগটো আমি ইমানতে সামৰিছোঁ আকৌ নতুন এটা ব্লগ লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ অতি সোনকালে চাই আছে আপোনালোকে আপোনালোকৰ প্ৰিয় চেনেল লাইফ ইজ বিউটিফুল জীৱন বৰ অনুপম ধন্যবাদ কৈ দিয়ক ধন্যবাদ